জান্স লাইফষ্টাইলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম। এয়া চাগে ধৰিব পাৰিছে, আমি এতিয়া গুৱাহাটীতে আছোঁ, বাইদেউ ঘৰত আছোঁ। তাকে আজি দিনটো কি কৰোঁ আপোনালোকক দেখাম। এতিয়া বাইদেউ ঘৰখন অকণমান দেখাই দিওঁ, ইমান ধুনীয়াকৈ থৈছে ব'লক। এয়া বাইদেউ ঘৰখন ইমান ধুনীয়াকৈ ৰাখিছে। আপোনালোকে জানেই মই ফুল ইমান ভাল পাওঁ, সেইকাৰণে বাইদেউ ঘৰত ইমান ধুনীয়াকৈ ফুলখিনি থৈছে, সেইকাৰণে দেখাইছোঁ। এজোপা জেড প্লাম চাওকচোন, ইমান ধুনীয়া লাগিছে। ফ্লেট হয়, ফ্লেটৰ ভিতৰতে ৰাখিছে ধুনীয়াকৈ। চাওকচোন বাহিৰৰ বেলকনিত কি ধুনীয়াকৈ বাগানভেলিয়া ফুলাই থৈছে। এইবোৰ চব ভিনদেউৱে কৰিছে, ভিনদেউৱে বৰ ভাল পায় ফুল। এয়া বেঙেনা পুলিও লগাইছে, এয়া পিঁয়াজৰ নলো। এয়া ভাল লাগে এনেকৈ থ'লে, নহয়নে বাৰু? এয়া বাইদেউ ঘৰত ধুনীয়াকৈ তুলসী এজোপাও লগাই থৈছে, ইমান ধুনীয়াকৈ হৈছে তুলসীজোপা। এয়া এইজনী জুনু বাইদেউ ঘৰতে থাকে, তাই বৰ ধুনীয়া খানা বনায়। আজি তাই চিলি চিকেন খুৱাব বোলে, হয় ন? সেয়া এতিয়া আমি দুজনী অকণ বজাৰৰ পৰা আহোঁগৈ। ঠিক আছে, জুনু আৰু মই বজাৰৰ পৰা আহিলোঁ। এতিয়া জুনুৱে চিকেন বনাবগৈ, ব'লক। জিনুৱে চিলি চিকেন বনাব, সেইকাৰণে তাই এইবোৰ চব ৰেডি কৰিছে। এতিয়া মেৰিনেট কৰিব কৰ। এয়া প্ৰথমতে তাই নিমখ দিব বোলে চিকেনখিনিত, পিছত দিবিনে? অকণমান দিবি, এতিয়া অলপ দিছ। তাৰপিছত কি দিবি? জিৰা পাউডাৰ দিব অকণমান। তাই বেংগলী ছোৱালী, বৰ ধুনীয়া বনায় তাই খানাবোৰ। এইটো সময় বাইদেউ অফিচ যায় যে, আমি এনেকেই কিবা কিবি বনাই দুজনী খাই থাকোঁ। আৰু কি দিবি? জিৰা পাউডাৰ দিলি, অকণমান ধনিয়া পাউডাৰ দিব বোলে, বেছি নিদিওঁ। আৰু এইটো কৰ্ণফ্ল'ৰ দিবি চাগে, অলপ জলকীয়া গুড়ি দিম। এতিয়া কি দিবি? জলকীয়া গুড়ি অলপমান দিছে, কালাৰ উঠিবৰ কাৰণে দিছ চাগে। আৰু কি দিবি? কৰ্ণফ্ল'ৰ। কৰ্ণফ্ল'ৰ দিবি ন? কিমান দিবি? হা, 2 চামুচ দিবি। নিমখটো দিয়া নাই নেকি? নিমখটো দিছোঁ। দিলি? আৰু কি হয়? মিট মছলা। মিট মছলাও দিবি। এতিয়া মোৰ ষ্টাইল। তোৰ ষ্টাইল, এইটো এইখিনি মেৰিনেট কৰি দিয়া। আৰু কি দিবি? এই আজি কি খুৱাব জানো পাই, চব মছলাই দি আছে দে। তোৰ এইটো বেংগলী ষ্টাইলৰ চিলি চিকেন হ'ব যেন পাইছোঁ। এতিয়া ধুনীয়াকৈ, এইটো বেংগলীত কি বুলি কয়? মখাটো অকণ দিব লাগিব। কি দিবি? আৰু অকণ দিবি ন? দি দে। তাৰপৰা তই 4 চামুচে দিলি কৰ্ণফ্ল'ৰ, 2 চামুচে নহয়। চিকেন আধা কিলো, 1/2 কিলো চিকেনত তাই এনেকৈ দিছে। এইফালে কেৰাহী পাতি থৈছে এতিয়া। আৰু এতিয়া কি দিবি? আদা নহৰু পেষ্ট দি দে অকণমান। অলপ দেৰি মেৰিনেট কৰি থ'লে ভাল হয় ন? এতিয়া আমাৰ টাইম নাই, আমাৰ এতিয়া 1:30 বাজি গ'ল। আমি লেকচাৰ মাৰোঁতে হৈ যাব। এতিয়া কেৰাহীত কি তেল দিবি? মিঠাতেল দিবি নে ৰিফাইন তেল দিব? এতিয়া কেৰাহীত তাই দেখিছা নাই কি ধুনীয়া হেৰিয়ত তাই তেলটো থৈছে। এতিয়া তেল গৰম হৈছে, এতিয়া লাহেকৈ জিনুৱে চিকেনখিনি ফ্ৰাই কৰি ল'বি। চিকেনটো ফ্ৰাই কৰি ল'বি, পুৰা সিজালৈকে ফ্ৰাই কৰিবি। দুবাৰ দিব লাগিব চাগে। অলপ অলপকৈ পাই চিকেনখিনি ফ্ৰাই কৰি দিব। চিকেন ফ্ৰাই হৈ আছে, এতিয়া আমাৰ গোটেইখিনি ভজা হৈ গৈছে। এতিয়া কি কৰিবি কৰ।
মাংস তেলতে এতিয়া কেপচিকামখিনি ভাজি ল'বি। বেছিকৈ নাভাজো চাগে, কম। পিঁয়াজো দি দিবি। কেপচিকামখিনি ভাজি লৈছে। এতিয়া পিঁয়াজখিনি দি দিব। নিমখ দিব লাগিব চাগে ন অকণমান? আৰু নহৰু আদাকণ ভাজা অলপ হৈ ল'ব লাগিব। তাৰপিছত নহৰু পিঁয়াজকণ দি দিব, পেষ্টটো। নিমখ দিলে অকণমান দি দিয়ে এতিয়া। তাত যিহেতু মেৰিনেট কৰোঁতে নিমখ দিছিলে, এতিয়া অকণমান দি দিছে তাত। এতিয়া অকণমান ভাজি ল'ব এইখিনি। এতিয়া গোটেইখিনি ফ্ৰাই কৰি লৈছে। এতিয়া তাত লাহেকৈ অকণমান কি দিবি? আদা নহৰু পেষ্ট। আৰু তাই অলপ চিক্ৰেট তাই দিয়ে, আৰু এইবোৰ হোটেলত দিয়ে। এইখন আজিনামতে অকণমান এইটো অকণমান তাই দি দিব। পুৰা হোটেলৰ নিচিনা লাগিব বোলে, সেইকাৰণে গোটেইখিনি এতিয়া মিলাই ল'লে। ইয়াতে এতিয়া অলপ টমাটাৰ কেচাপ দিছে। আৰু অকণমান চয়া চচ, অলপমান, আৰু কিবা দিবি। আৰু অকণমান চিলি চচ দিছে। গোন্ধটো বহুত ধুনীয়া আহিছে। গোটেইখিনি মিলাই ল'লে। এতিয়া লাহেকৈ চিকেনখিনি দি দিলে। ধুনীয়াকৈ লৰাই পুৰা হোটেলৰ নিচিনাই হৈ গৈছে। গোন্ধটো কিন্তু বহুত ধুনীয়া হৈছে দেই। আমাৰ চিলি চিকেন ৰেডি হৈ গৈছে। এতিয়া 2:30 বাজিলে ন? এতিয়া আমি ভাতটো খাই লওঁ। আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।